হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰো বৰ্তমান ভালেই। আৰু আজি ববহঁতৰ ঘৰত ভাত খাবলৈ মাতিলে, ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বুলি। আৰু মই সেই সময়তে গৈ পালোঁ। যিহেতু মাংস ভাত বনাই আছিলে, মানে সেইটো সময়তে মই গৈ পালোঁগৈ আৰু হাঁহৰ মাংস বনাই আছিলে। তাৰপিছত ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈনো বনাইছে। চবৰেতো প্ৰচেছটো বেলেগ বেলেগ ন। তাকে দেখাবলৈ লৈছোঁ। পিঁয়াজ ভাজি ল'লে, পিঁয়াজ ভাজি পেলাই তাতে হেৰি দি দিলে, এইটো কি বুলি কয়, তেজপাত দি দিলে। তাৰপিছত তেজপাত দিয়াৰ পিছত আৰু মছলা চছলা সানি লৈছিলে দেই। মই সেইখিনি দেখাবলৈ একেবাৰে নহ'লে। মছলা চছলা সানি লৈছিলে। তাৰপিছত মাংসখিনি ভাজিলে আৰু তাত ৰেড চিলি মছলা যিমানখিনি আছে চব দি দিলে। তাৰপিছত ভাজি যিহেতু মাংসটো সিজি গ'ল, তাৰপিছত আৰু পানী দি দিব। আলু